সমগ্ৰ বিশ্বৰ লগতে বৰ্তমান ভাৰততো দেখা দিছে মহামাৰী কৰোনা ভাইৰাছে। কৰোনা ভাইৰাছৰ বিষয়ে আমি বহুতখিনি জানো, বৰ্তমান নিউজ চেনেলবিলাকত সেইখিনি বস্তুৱে দি থকা হৈছে, বাৰে বাৰে এইটো কৈ থকা হৈছে যে কৰোনা ভাইৰাছ কি, ই কিমান ডেঞ্জাৰাছ। মানুহবিলাকে বহুতে বুজি উঠা নাই যে কৰোনা ভাইৰাছটো কিমান ডেঞ্জাৰাছ। তেওঁলোকে মাস্ক পৰিধান কৰা নাই আৰু অন্যান্য বহুতো তেওঁলোকে খুটখাট এৰি কৰিছে। কৰোনা ভাইৰাছৰ বাবে আমি কি সাৱধানতা ল'ম, আমি কি কৰিম, আমি কৰিবলগীয়া কৰণীয় কি কাম। 1 নম্বৰ কথাটো হৈছে আমি চাবোনেৰে হাতখন ধুম, ভালকৈ হাতখন চাবোনেৰে ধুম। প্ৰথমতে হাতৰ তলুৱা ধুম, পিছত হাতৰ ওপৰখিনি, হাতৰ আঙুলিবোৰ এনেকৈ ধুম। ইয়াৰ উপৰি আমি এই হাততে চাবোনেৰে হাত ধুব দিছে বা চেনিটাইজাৰে আমাক হাতখনত এনেকৈ মিহি কৰিব দিছে। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো হৈছে যে এটা ভাইৰাছৰ বাহিৰৰ পিনে এটা ফেটছ থাকে, এটা চৰ্বিজাতীয় এটা বস্তু থাকে। এই বস্তুটো আপোনাৰ চাবোনে আঁতৰাই পেলায়, চাবোনে গুচাই পেলায়। কিন্তু ভাইৰাছৰ যিটো মেইন হেৰিখিনি তাত ৰৈ যায়, কিন্তু সেইটো একেবাৰে দুৰ্বল সেই ফেটটোৰ অবিহনে, সেই চৰ্বিটো অবিহনে, চাৰিওফালৰ সেই বস্তুটো আমাৰ চাবোনে গুচাই দিয়ে। তাৰপিছত যিটো ভাইৰাছটোৰ এনে এটা অংশটো ৰৈ যায়, সেইটো পানীয়ে গুচাই পেলায়। সেইবাবে 20 ছেকেণ্ড সময়, কমেও 20 ছেকেণ্ড সময় হাতখন ভালদৰে এনেকৈ ৰাব কৰিব, এনেকৈ হাতখন ধুব। ঠিক আছে, 1 নম্বৰ কথা সেইটো কৰিম। 2 নম্বৰ কথা আমি কি কৰিম, আমি টেঙাজাতীয় বস্তু, চাইট্ৰাছ, নেমু টেঙা হওক বা বিভিন্ন টেঙাজাতীয় বস্তু, কিন্তু বগৰীত নহয়। বগৰীটো কিয় নহয়, কাৰণ কাহত বগৰী বেয়া, যিবিলাক কাহত বেয়া বা কফত বেয়া, সেইবিলাক বস্তু নাখাব। কিন্তু আমাৰ ইমিউন ছিষ্টেম ষ্ট্ৰং কৰিব লাগিব। ইমিউন ছিষ্টেম মানে যিটো আমাৰ এটা প্ৰতিৰোধক ক্ষমতা, আমি যিদৰে আমি আমাৰ বডিটোক শক্তিশালী কৰি তুলিব পাৰোঁ। কিছুমান বেমাৰ চাব, কিছুমান মানুহৰ বহুত বেমাৰ নহয়, তেওঁলোকে বাধাৰে ৰাখিব পাৰে। তেওঁলোকৰ বডিটোত আমাৰ এটা ছিষ্টেম আছে, আৰু সেই ছিষ্টেমটোৰ বাবে মানুহ ৰক্ষা হ'ব কৰোণাৰ দ্বাৰা। কৰোণাৰ পৰা আমাৰ ৰক্ষা কৰাৰ একমাত্ৰ উপায়টো হৈছে আমাৰ ইমিউন ছিষ্টেম। সেয়েহে আমি গম পাইছোঁ যে 10 বছৰৰ তলৰ মানুহখিনি মৰে আৰু ওপৰৰ 60ৰ ওপৰৰখিনি মৃত্যু হয়। ইয়াৰ কাৰণটো হৈছে কি, তেওঁলোকৰ ইমিউন ছিষ্টেমটো দুৰ্বল। সৰুখিনি গঠন ভালকৈ নহয় ইমিউন ছিষ্টেমটো, আৰু ডাঙৰখিনিৰ ইমিউন ছিষ্টেমটো দুৰ্বল হৈ যায় ক্ৰমান্বয়ে। কিন্তু মাজৰখিনি ইমিউন ছিষ্টেমটো সবল, সেয়েহে তেওঁলোকৰ মৃত্যুৰ হাৰটো কমি আছে। গতিকে ইমিউন ছিষ্টেম ষ্ট্ৰং কৰিব লাগে, টেঙা খাব, নেমু টেঙা হওক, এই নেমু টেঙা মোৰ কাৰণে, আৰু সেউজীয়া পাচলি খাব লাগিব, যেনে মানিমুনি, তুলসী পাত আৰু বিভিন্ন ধৰণৰ, যিদৰে আমাৰ ইমিউন ছিষ্টেম ষ্ট্ৰং হয়। ইয়াৰ উপৰি আমি গাজৰ খাব পাৰোঁ, তিয়হ খাব পাৰোঁ। আমাৰ ইমিউন ছিষ্টেমটো আমি ষ্ট্ৰং কৰিব লাগিব। 3 নম্বৰ কথা যে ছ'চিয়েল ডিষ্টেঞ্চ যিটো কৈছে, বাহিৰলৈ বেছিকৈ নোলাব, বেছি জৰুৰী কাম থাকিলে ওলাব, সেইটো আমি বজাই ৰাখিব লাগিব। চৰকাৰ এখনে এনেকৈ বন্ধ কৰি দিয়াটো তেওঁলোকৰ বাবে ইমান সম্ভৱপৰ কাম নহয়। কিয় বন্ধ কৰিছে আপোনালোকে এবাৰ চিন্তা কৰি চাওক। আপোনালোক কষ্ট কাৰণে বহুতে বুজি পোৱা নাই। কোনোবাই আজি খানা খাইছে, পাৰ্টি কৰিছে, পিকনিক কৰিছে, কিন্তু পিকনিক কৰিব সময় নাথাকিব যেতিয়া কৰোণা ভাইৰাছ আহি আপোনাৰ ঘৰ পাব। এজন ব্যক্তি হ'লে সমগ্ৰ দেশত বিয়পি যোৱা বেমাৰ হৈছে কৰোণা ভাইৰাছ, সমগ্ৰ বিশ্বত। আপোনাৰ কাৰণে, আপোনাৰ ঘৰখনৰ কাৰণে, আপোনাৰ চাৰিওফালৰ ব্যক্তিসকলৰ কাৰণে আপুনি এবাৰ চিন্তা কৰি চাওক। এইখিনি কৈছোঁ আৰু বেছি নকওঁ। ধন্যবাদ। ভিডিঅ'টো ভাল পাই যদি লাইক কৰি দিব।